অৱহেলা পালেহে বুজা যায় মানুহক জোখতকৈ বেছি গুৰুত্ব দিব নাপায়। স্মৃতিবোৰক মনত পেলাই নিজকে কষ্ট দিয়াতকৈ সলনি হ'বলৈ চেষ্টা কৰাই ভাল। কেতিয়াবা কিছুমান বস্তু জোৰ কৰি ধৰি ৰখাতকৈ এৰি দিয়াটোৱে ভাল, যদিওবাৰ বহুত কষ্ট হয়। আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে তেতিয়া আৰু কাকোৱে বিশ্বাস কৰিবলৈ সাহস নহয়। গৌৰৱ কেতিয়াও চেহেৰাক লৈ নকৰিবা, কৰিলে চৰিত্ৰক লৈ কৰা। আপুনি যদি সঁচা অন্তৰে কাৰোবাক ভাল পাই আছে তেন্তে দেখিব স্মৃতিবোৰে এদিন আপোনাক বৰকৈ কষ্ট দিব। তুমি কাৰোবাক নাপালে মৰি যাবা, সেইটো হ'ল আৱেগ। তোমাক জন্ম দিবগৈ এজনী মাতৃয়ে মৃত্যুৰ লগত যুদ্ধ কৰি আহিছে, সেইটো হ'ল বাস্তৱতাৰ। মনৰ কথাবোৰ বুজি পোৱাৰ মানুহক বুজাব পাৰিবা, কিন্তু জানি শুনিও যি বুজিবলৈ নিবিচাৰে তেওঁক কেতিয়াও বুজাব নোৱাৰা। খং আৰু ধুমুহা একেই, শান্ত হ'লেহে গম পোৱা যায় কিমান লোকচান হ'ল। কাৰোবাক ঠগাই দুদিন সুখী হ'ব পাৰিবা, কিন্তু মনত ৰাখিবা সময় তোমাকো এদিন ঠগাব, যাৰ বাবে চিৰজীৱন দুখৰ সংগী হ'ব লাগিব। কিছুমান কথাৰ নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুতো ভুল আছে যাক আনেও সহ্য কৰি আহিছে। আমি সকলোৱে জীৱনত ভাল মানুহৰ সন্ধান কৰোঁ, কিন্তু নিজক ভাল বুলি গঢ়িবলৈ কেতিয়াও চেষ্টা নকৰোঁ। এবাৰ যেতিয়া কোনোবাৰ পৰা বিশ্বাস উঠি যায় তাৰপিছত যিমানেই তেওঁ ভাল নহওক কিয় তাক আকৌ বিশ্বাস কৰিবলৈ সাহস নহয়। ক্ষমা আমি তেতিয়া কৰোঁ যেতিয়া সম্পৰ্কটোক আমি চিৰজীৱনৰ বাবে ধৰি ৰাখিব বিচাৰোঁ। গা বৰণৰ বাবে অহংকাৰ নকৰিবা, কাৰণ মৃত্যুৰ পিছত ছায়াৰ ৰং কলাই হয়। অকল মই তোমাক লৈ সপোন দেখিছিলোঁ, তুমিতো দেখা নাছিলা, সেইকাৰণে চাগে মোৰ সপোনবোৰ সপোন হৈ ৰৈ গ'ল। খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকীৰ্ণ কৰে, আৰু হিংসাই মানুহক ধ্বংস কৰে। আজিও মই তোমাকে ভাল পাওঁ, তুমি কাষত নাই, কিন্তু মই তোমাৰে আছোঁ।